বন্ধু বান্ধৱীসকল অভিনেতা কিশোৰ দাস যেতিয়া সুস্থ হৈ আছিলে সেই সময়তে অভিনেতাজনে এটি প্ৰজেক্টত কাম কৰিছিলে অৰ্থাৎ এখন নতুন অসমীয়া ছবিত কাম কৰিছিলে শ্বুটিঙৰ কাম বহুত দিন আগতে হৈ গৈছিলে আৰু এই ছবিখন এতিয়ালৈকে মুক্তি লাভ কৰা নাই হয় বন্ধু বান্ধৱীসকল অহা 19 আগষ্ট তাৰিখে অভিনেতা কিশোৰ দাসে অভিনয় কৰা এখন নতুন অসমীয়া ছবি আপোনালোকৰ মাজলৈ আহি আছে যেহেতু অভিনেতা কিশোৰ দাস আৰু আমাৰ মাজত নাই কিন্তু তেখেতে অভিনয় কৰা এখন অসমীয়া ছবি আমাৰ মাজলৈ আহি আছে অহা 19 আগষ্ট তাৰিখে আৰু মুক্তি লাভ কৰিবলগীয়া অসমীয়া ছবিখনৰ নাম হ'ল অমিতাভ বৰ্তমান ইয়াৰে পোষ্টাৰ মুকলি হৈছে আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেতা কিশোৰ দাসৰ পৰিয়ালবৰ্গৰ এগৰাকী ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটি পোষ্ট আৰু তেখেতে লিখিছে মৃত্যুৰ পিছতো যেন জীয়াই আছে কিশোৰ অহা 19 আগষ্ট 2022ত কিশোৰৰ জীৱনৰ অন্তিমখন অসমীয়া চলচ্চিত্ৰ অমিতাভ অসমৰ সকলোবোৰ ছবিগৃহত শুভ মুক্তি পাব অসমবাসী ৰাইজক অনুৰোধ জনাইছো কিশোৰৰ অন্তিমখন চলচ্চিত্ৰ এবাৰ চাই তাৰ বিদেহী আত্মাক চিৰশান্তি দিয়ে হে বন্ধু বান্ধৱীসকল আপোনালোকে ডেটটো পাহৰি নাযাব অহা 19 আগষ্ট তাৰিখে কিশোৰৰ জীৱনৰ অন্তিমখন অসমীয়া চলচ্চিত্ৰ অমিতাভ শুভ মুক্তি লাভ কৰিব চ' আপোনালোকে চাবলৈ নাপাহৰিব